টপত ভাতৰ ধোৱাই সকলোকে নধৰে, যেনেকে আমাক। কথাটো কি পাছত বুজাই কৈ আছো। টপত জালুকীয়া আঞ্জা এখনৰ সৈতে টপত ভাতকেইটা টপককৈ খাব পৰাটো কোনো এটা থেতুৱে ধৰা ঠাণ্ডা দিনৰ গধূলিৰ বেষ্ট ট্ৰিট, কাইণ্ড অফ কজি উইণ্টাৰ ট্ৰিট। আৰু এই ট্ৰিটটোৰ সোৱাদ পাৰ মাংস জালুকীয়াকণৰ বাদে বেলেগে কিন্তু একোৱে দিব নোৱাৰে। আপোনালোকে বা কি কয়? এইবাৰ জালুকীয়াকণ অৱশ্যে মূলা দি ৰান্ধিলোঁ। মূলা দি আগতে ৰন্ধা নাছিলোঁ, এইবাৰ ভাবিলোঁ অকণমান বেলেগ কৰা যাওকচোন। জালুকীয়াকণে জানো মন ভৰিব? পেট ভৰিলেও মন নভৰে। সেইকাৰণেহে বেঙেনা অকণমানো ফ্ৰাই কৰিলোঁ আৰু দুপাহমান ব্ৰকলিও ফ্ৰাই কৰিলোঁ। সকলো হ'লেই দেখিছেই নহয়, এফালে উকি মাৰিছে, এফালে বকবকনি উঠিছে, মুঠতে পাকঘৰত গোটেই খদমদম। টপত ভাতৰ ধোৱাই ধৰাৰ কথাটো এনেধৰণৰ যে যিবিলাক মানুহৰ সকলোবিলাক থাকিও অসন্তুষ্টি আছে, সকলো কথাতে অসন্তুষ্টি এটা উলিয়াই লয়, সেইসকলকে টপত ভাতৰ ধোৱাই ধৰা বুলি কয়। পিছে আমাৰ নধৰে, গতিকে উই আৰ হেপী। জীৱনত প্ৰথমবাৰ কাৰণে মূলাৰ লগত খাইছোঁ। মূলাৰ লগত প্ৰথম পাৰ মাংসৰ লগত, পাৰ মাংস মূলাৰ লগত জালুকীয়া।